স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেললৈ। আজি আমাৰ বিজ্ঞান যিটো ষষ্ঠম শ্ৰেণীৰ যিটো প্ৰথম ভাগ আছে তাৰে আমি 4 নম্বৰ চেপ্টাৰ যিটো আছে সেই পাঠটোৰ চুম্বকৰ সৈতে খেলোৱা সেই পাঠৰ আমি প্ৰশ্ন উত্তৰসমূহ অনুশীলনী প্ৰশ্ন উত্তৰসমূহ ভালদৰে চাম। ঠিক আছে, তো আহা আমি আৰম্ভ কৰোঁ। ক্লাছ 6 সায়েন্স চুম্বকৰ সৈতে খেলোৱা পাঠটোৰ নাম। অনুশীলনৰ প্ৰশ্নমালাসমূহ খালী ঠাই পূৰ কৰা প্ৰথম যিটো প্ৰশ্ন। চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক ড্যাশ পদাৰ্থ বলে। চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক কি বলে? চুম্বকীয় পদাৰ্থ বলে। যিবোৰ বস্তুক চুম্বকে আকৰ্ষণ কৰে, এট্ৰাক্ট কৰে, সেই বস্তুবোৰক চুম্বকীয় পদাৰ্থ বলে। কি বলে? চুম্বকীয় পদাৰ্থ বলে। এতিয়া আহি যোৱা নেক্সট বি নম্বৰটো আহি যোৱা। বিভিন্ন কামৰ বাবে কৃত্ৰিমভাৱে, কৃত্ৰিম মানে আৰ্টিফিচিয়েলি যিটো তৈয়াৰ কৰা চুম্বকক ড্যাশ চুম্বক বুলি কোৱা হয়। আৰ্টিফিচিয়েল ম্যাগনেট হেতুক তোমাক কি কয়? কৃত্ৰিম চুম্বক বুলি কোৱা হয়। বিভিন্ন কামৰ বাবে কৃত্ৰিমভাৱে তৈয়াৰী কৰা চুম্বকক কি বলে? কৃত্ৰিম চুম্বক বুলি কোৱা হয়। খালী ঠাইটো আমাৰ কি হ'ব? কৃত্ৰিম চুম্বক বুলি কোৱা হয়। ঠিক আছে, এতিয়া আহি যোৱা নেক্সট কি কৈছে? সি নম্বৰটো। ৰবৰ ড্যাশ পদাৰ্থ নহয়। ৰবৰটো কি নহয়? চালক পদাৰ্থ নহয়। ৰবৰটো কি নহয়? চালক পদাৰ্থ নহয়। তোমালোকে পাঠটো যেতিয়া পঢ়িবা এইবোৰ পাই যাবা, লাইনছ এইবোৰ ডাইৰেক্ট উঠাই দিয়ে, ইম্পৰ্টেন্স লাইন যিবোৰ থাকে সেইবোৰ উঠাই দিয়ে। ঠিক আছে, এতিয়া ডি নম্বৰটো চোৱা। এডাল দণ্ড চুম্বকক দুটুকুৰা কৰিলে আমি একে ধৰণৰ ড্যাশ দণ্ড চুম্বক পাওঁ। এটা দণ্ড চুম্বক তুমি দুই টুকুৰা কৰিলে তাৰপিছত কেইটা দণ্ড চুম্বক পাম? আমি দুটাই পাম। এনসারটো কি হয়ে যাব? দুটা দণ্ড চুম্বক পাম। নেক্সটটো কি? দুডাল চুম্বকৰ একে মেৰুৱে ড্যাশ কৰে। কি কৰে? বিকৰ্ষণ কৰে। মানে দুটা চুম্বক আছে, তাৰ একে মেৰু, মেৰু মানে কি? উত্তৰ দক্ষিণ যিটো মেৰু থাকে, নৰ্থ পল আৰু নৰ্থ আৰু সাউথ যিটো তোমাৰ চুম্বকৰ দিশ থাকে, একে যদি হয় নৰ্থ নৰ্থ বা সাউথ সাউথ হলে এইটো কি কয়? কি কৰে? বিকৰ্ষণ কৰে, মানে রিপালসিভ হৈ যায়। ঠিক আছে, এইটো কি কৰিব? কি হ'ব এনসারটো? বিকৰ্ষণ। কি কৰে? বিকৰ্ষণ কৰে। এতিয়া আহি যোৱা এফ নম্বৰটো। কি হৈছে? চুম্বকৰ সদায় ড্যাশ এটা মেৰু থাকে। চুম্বকৰ ড্যাশটা মেৰু থাকে, মানে কিমানটা মেৰু থাকে? দুটা মেৰু থাকে। দুটা মেৰু কি কি? উত্তৰ আৰু দক্ষিণ। সদায় কেইটা মেৰু থাকিব? দুটা মেৰু থাকিব। এতিয়া আহি যোৱা 2 নম্বৰ প্ৰশ্ন। সত্য উক্তিবোৰত টিক চিন দিয়া। যিবোৰ কাৰেক্ট আনসাৰ সেইবোৰত টিক চিন দিব লাগে, আৰু যিবোৰ নহয় সেইটো তুমি ক্ৰস কৰি দিব পাৰা। চুম্বকে সকলো ধৰণৰ পদাৰ্থক আকৰ্ষণ কৰে। চুম্বকে সকলো ধৰণৰ পদাৰ্থ কৰে জানো আকৰ্ষণ? নকৰে। কাঠ হৈ গ'ল, ৰবৰ হৈ গ'ল, এইবোৰ বস্তু আকৰ্ষণ নকৰে। ঠিক আছে, তেনেহলে স্টেটমেন্টটো কি? ভুল হল এইটো। তোমাৰ কি হ'ব? অসত্য, ৰং হ'ব। আচ্ছা, নেক্সট আহি যোৱা। চুম্বকৰ বিপৰীত মূৰ দুটাৰ মাজত আকৰ্ষণ হয়। বিপৰীত মূৰ মানে উত্তৰ দক্ষিণ বা দক্ষিণ উত্তৰ, এইটো কি? কারেক্ট হয়। এনসারটো আমাৰ কি হ'ব? কারেক্ট হ'ব। ঠিক আছে, এতিয়া আহি যাও নেক্সট কি? সি নম্বৰটো কি কৈছে? কবাল্ট এবিধ চুম্বকীয় পদাৰ্থ। কবাল্ট এবিধ চুম্বকীয় পদাৰ্থ। কবাল্টক চুম্বকে কি কৰে? আকৰ্ষণ কৰে। সেইকাৰণে এইটো আমাৰ এনসার কি হৈ যাব? কারেক্ট হৈ যাব। তাৰপিছত আহি যোৱা ডি নম্বৰ। দণ্ড চুম্বকে সদায় উত্তৰ দক্ষিণ দিশত মুখ কৰি থাকে। দণ্ড চুম্বক যেটো থাকে কি কৰে? সদায় উত্তৰ দক্ষিণ মুখ কৰি থাকে। এনসারটো কি হৈ যাব? কারেক্ট। আৰু ইয়াক যদি তুমি এটা ৰছী বা এটা সুতা বান্ধি তুমি তাক অলমাই ৰাখা, নিজে নিজে উত্তৰ দক্ষিণ মূৰলৈ ঘূৰি নিজে নিজে ঘূৰিব। সেইকাৰণে তোমাৰ চুম্বকবোৰ কি ক'ত ইউজ কৰে? কম্পাছবোৰত ব্যৱহাৰ কৰে। কম্পাছত দিশ নিৰ্ণয় কৰা যিটো কম্পাছ থাকে তাতে ব্যৱহাৰ কৰে। ঠিক আছে, তাৰপিছত আহি যোৱা। গৰম কৰিলে চুম্বকত্ব গুণ হেৰায়। মানে চুম্বক এটাক হিট দিলে এইটো কি হয়? তাৰ যিটো আকৰ্ষণ ক্ষমতা থাকে সেইটো কি?
হেৰুৱাই যায়, ঠিক আছে? তেনেহ'লে এইটো কি হ'ব আমাৰ? সত্য হ'ব। এতিয়া হ'ল কি, ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা। ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা। ক স্তম্ভ আৰু খ স্তম্ভ। কম্পাছৰ যন্ত্ৰৰ শলা, ইয়াতে উত্তৰটো দিয়া আছে তোমাৰ কি? কম্পাছৰ যন্ত্ৰৰ শলা কি? ডি নম্বৰ যিটো অপশ্যন আছে, স্থিৰ অৱস্থাত উত্তৰ দক্ষিণ দিশত অৱস্থান কৰে। কম্পাছ যন্ত্ৰৰ মই যে ক'লো কম্পাছৰ মাজত চুম্বক ব্যৱহাৰ কৰে, তাৰ মাজত যিটো সেইটো শলা থাকে, সেইটো কি কেনেকৈ হৈ থাকে? উত্তৰ দক্ষিণ দিশত হৈ থাকে, ঠিক আছে? লোৰ গজাল মানে আইৰণৰ যিটো চুম্বকৰ দ্বাৰা আকৰ্ষণ হয়, লোৰ গজাল যিটো থাকে সেইটো কি চুম্বকে এইটো এট্ৰাক্ট কৰে, আকৰ্ষণ হয়। মেগনেটাইট কি? প্ৰথমে আৱিষ্কাৰ হোৱা চুম্বক। সেইটো তোমালোকে যদি পাঠটো পঢ়িছা, গ্ৰীচ দেশত কি এইটো আৱিষ্কাৰ কৰিছিল মেগনেটাইট। আৰু মেগনেটাইটটো কি হয়? প্ৰাকৃতিক চুম্বক, সেইটো নেচাৰেল মেগনেট হয় এইটো, ঠিক আছে? স্থায়ী চুম্বক চুম্বকত্ব গুণ দীৰ্ঘ সময়ৰ বাবে থাকে। চুম্বকত্ব গুণ যিটো দীৰ্ঘ সময়ৰ বাবে বহুত দিনৰ বহু বছৰৰ কাৰণে থাকে, সেইটো কি হয়? স্থায়ী চুম্বক, ঠিক আছে? 4 নম্বৰ প্ৰশ্ন, স্তম্ভ 1ত চুম্বকৰ এটা মূৰৰ অৱস্থিতি দেখুওৱা হৈছে। স্তম্ভ 2ত প্ৰতি ক্ষেত্ৰত কেনে ধৰণৰ ক্ৰিয়া হয় দেখুওৱা হৈছে। এতিয়া খালী ঠাইবোৰ পূৰণ কৰা। উত্তৰটো চোৱা। ইয়াতে আকৰ্ষণ দিছে। আচ্ছা, প্ৰথমটো কি? প্ৰথমটো ডেশ দিছে, মানে উত্তৰ আৰু উত্তৰ মিলি কি হ'ব? বিকৰ্ষণ হ'ব। যেহেতু উত্তৰ আৰু উত্তৰ সেম হলে আমাৰ কি হ'ব? এট্ৰাক্ট নহয়, এইটো বিকৰ্ষণ হ'ব। বুজি পালা? ৰিপালচিভ হ'ব এইটো। ছেকেণ্ডটো কি কৈছে? উত্তৰ, ইয়াতে আকৰ্ষণ দিছে, মানে ইয়াৰ অপজিটটো হ'ব লাগিব, বিপৰীতটো হ'ব লাগিব। উত্তৰ আৰু ইয়াতে কেনেহ'লে কি হ'ব? দক্ষিণ হ'ব, ঠিক আছে? ইয়াতে উত্তৰ দক্ষিণ উত্তৰ দিছে, মানে এইটো কি আকৰ্ষণ হ'ব ইয়াতে। বুজি পালা? মানে যদি বিপৰীত থাকে তেনেহ'লে আকৰ্ষণ হ'ব, যদি সেম উত্তৰ বা দক্ষিণ থাকে তেনেহ'লে এইটো বিকৰ্ষণ হ'ব, ৰিপালচিভ হ'ব। সেইটো তোমাৰ ইয়াতে লিখিব লাগে। ইয়াতে চোৱা, এতিয়া উত্তৰ আছে মানে সেম, এইটো বিকৰ্ষণ হ'ল। উত্তৰ দক্ষিণ আছে মানে আকৰ্ষণ হ'ব। দক্ষিণ উত্তৰ মানে এইটো দুয়োটা বেলেগ আকৰ্ষণ হ'ব। দক্ষিণ মানে সেম হ'ল, এইটো বিকৰ্ষণ হ'ব। বুজি পালা? এতিয়া আহি যোৱা 5 নম্বৰ প্ৰশ্ন। শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। ইয়াতে দিয়া নাই, মানে তোমাৰ যিটো কুৱেশ্যন আছে তাতে এনেকুৱা গোল দিয়া আছে, যিটো শুদ্ধ উত্তৰ সেইটো এনেকৈ পূৰ কৰিব লাগে, ঠিক আছে? আচ্ছা, এতিয়া চোৱা, তলৰ কোনবিধ চুম্বকীয় পদাৰ্থ? তলত দিয়া যে 4টা অপশ্যন আছে, কোনবিধ চুম্বকীয় পদাৰ্থ হয়, মানে কোনটো এট্ৰাক্ট কৰে চুম্বক? আলপিন, ৰবৰ, প্লাষ্টিকৰ আৰু কাঠৰ স্কেল। এই তিনিওটা নহ'ব। ৰবৰক এট্ৰাক্ট নকৰে, প্লাষ্টিকক এট্ৰাক্ট নকৰে, কাঠটো নকৰে, মানে আলপিন, এইটো হ'ব আমাৰ কাৰেক্ট এনসাৰ। বুজি পালা? এতিয়া আহি যোৱা 2 নম্বৰটো, তলৰ কোনবিধ অচুম্বকীয় পদাৰ্থ? চুম্বকীয় পদাৰ্থ মেগনেটিক, অচুম্বকীয় মানে কি এমেগনেটিক, যিটো তোমাৰ সেইটো এট্ৰাক্ট নকৰে বস্তু। বুজি পালা? যেনেকুৱা আমি ওপৰত পঢ়িলো, এইবোৰ চুম্বকীয় নহয়, অচুম্বকীয় পদাৰ্থ। লোৰ গজাল, এইটোতো এট্ৰাক্ট হ'ব। ৰবাৰ বেণ্ড, সেফটি পিন, আলপিন। এতিয়া লোৰ গজালটো এট্ৰাক্ট কৰিব, সেফটি পিন এট্ৰাক্ট কৰিব, আলপিন এট্ৰাক্ট কৰিব, মানে ৰাবাৰ বেণ্ডটো আমাৰ কাৰেক্ট এনসাৰ হ'ব। এইটো আমাৰ কি অচুম্বকীয় পদাৰ্থ, মানে এইটো চুম্বকীয় নহয়, ৰাবাৰ যিহেতু এটা এট্ৰাক্ট নহ'ব। এইটো এনসাৰটো হেৰি দিছে। নেক্সট কুৱেশ্যন লৈ আহা। চুম্বকৰ কেইটা মেৰু থাকে? আমি অলপ আগত পঢ়িলো, চুম্বকৰ কেইটা মেৰু থাকে? 2টা মেৰু থাকে। এনসাৰটো আমাৰ কি হ'ব? 2টা মেৰু, ঠিক আছে? 6 নম্বৰ প্ৰশ্নটো চোৱা, কি কৈছে? দণ্ডচুম্বক এডাল লোৰ গুৰিত ওচৰকৈ নিলে চুম্বকডালৰ কোনটো অংশত লোৰ গুৰি আটাইতকৈ কম লাগি ধৰিব? কি কৈছে? দণ্ডচুম্বক এডাল লোৰ গুৰিত লৰে ওচৰলৈ নিলে কি হ'ব? চুম্বকডালৰ কোনটো অংশত লোৰ গুৰি, যিবোৰ সৰু লোৰ গুৰি থাকে, আটাইতকৈ কম লাগি ধৰিব? লোৰ গজুৰ আটাইতকৈ কমকৈ
লাগি ধৰিব চুম্বকৰ মাজ মজিয়া অংশত, অৰ্থাৎ চুম্বকৰ কেন্দ্ৰ। মানে তুমি দণ্ড চুম্বক হ'ল তোমাৰ কি ৰেক্টেংগুলাৰ শেপত। এতিয়া এইটো যেতিয়া তুমি লোৰ ঘূৰি মানে সৰু সৰু কোণা ধৰা, লোৰ কোণা তাৰ মাজত যদি ৰাখি দিয়া, দুটা সাইডত পুৰা তোমাৰ সেইবোৰ লাগি ধৰিব, কিন্তু মাজত ইমান লাগি নধৰে। ঠিক আছে, সেইটো তোমাক কৈছে। লোৰ গজুৰ আটাইতকৈ কমকৈ লাগি ধৰিব চুম্বকৰ মাজমজিয়া অংশত, মানে চেন্ট্ৰেল পাৰ্ট যিটো, অৰ্থাৎ চুম্বকৰ কেন্দ্ৰৰ ওচৰত আটাইতকৈ কম লাগি ধৰিব। 7 নম্বৰ চোৱা, এডাল দণ্ড চুম্বকৰ মেৰু দুটা চিহ্নিত কৰা হোৱা নাই। কি কৈছে? এডাল দণ্ড চুম্বকৰ মেৰু দুটা চিহ্নিত কৰা হোৱা নাই। এটা তোমাক দণ্ড চুম্বক দিছে, তাৰ উত্তৰ দক্ষিণ মেৰু আমি নাজানো। এতিয়া ইয়াৰ উত্তৰ মেৰু কোনটো কি দৰে উলিয়াবা। এতিয়া উত্তৰ কোনটো দক্ষিণ কোনটো, ইয়াতে উত্তৰ সুধিছে, কেনেকৈ উলিয়াবা? চুম্বকখন সূতাত তিয়াই শূন্যতাত ঝুলিয়াম। মই যে ক'লো তোমাক যে সূতা দি যেতিয়া তুমি তাক ওলমাই ৰাখিবা, সেইটো উত্তৰটো উত্তৰ পিনে মুখ কৰিব, দক্ষিণটো দক্ষিণ পিনে মুখ কৰিব। যি প্ৰান্তৰ উত্তৰ দিশ লৈ মুখ কৰে সেয়াই হ'ব উত্তৰ মেৰু। বুজি পালা এইটো? 8 নম্বৰ প্ৰশ্নটো চোৱা, একক মেৰুযুক্ত চুম্বক পাব পাৰিনে? একক মেৰুযুক্ত মানে এটা মেৰু, নৰ্থ সাউথ নহয়, উত্তৰ দক্ষিণ নহয়, কেৱল এটা মেৰু। একক মেৰুযুক্ত চুম্বক পাব নোৱাৰি, কাৰণ একক মেৰুযুক্ত চুম্বক পোৱা নাযায়, এইবোৰ পোৱা নাযায়। চুম্বক যিমানেই সৰু কৰা নাযাওক কিয়, তাত সদায় উত্তৰ আৰু দক্ষিণ দুয়োটা মেৰু থাকে। তুমি যিমান সৰু পিচ কিয় নকৰা, তাৰ সদায় উত্তৰ আৰু দক্ষিণ মেৰু থাকিবই। চুম্বক ভাগ কৰিলে নতুন চুম্বকৰো দুইটা মেৰুৱেই থাকে। এটা দীঘল চুম্বক বা ডাঙৰ চুম্বক এটা আছে, তাক যে সৰু পিচ কৰা সৰু কৰা, তথাপিও তাৰ উত্তৰ দক্ষিণ মেৰু থাকিবই। 9 নম্বৰত আহা, চুম্বকৰ যিকোনো দুটা ধৰ্ম লিখা। চুম্বকৰ ধৰ্ম লিখা, যিকোনো দুটা। চুম্বকৰ যিকোনো দুটা ধৰ্ম তলত দিয়া হ'ল। মুক্তভাৱে ওলমাই থোৱা চুম্বক সদায় উত্তৰ দক্ষিণ মুৱা হৈ থাকে। চুম্বক যদি তুমি ওলমাই ৰাখা, সদায় উত্তৰ আৰু দক্ষিণ মুখ কৰি থাকিব। দুটা চুম্বকৰ বিপৰীত মেৰুৱে পৰস্পৰক আকৰ্ষণ কৰে আৰু একে মেৰুৱে পৰস্পৰক বিকৰ্ষণ কৰে। যদি তুমি উত্তৰ আৰু উত্তৰ লোৱা বা দক্ষিণ আৰু দক্ষিণ লোৱা, সেইটো কি কৰিব? বিকৰ্ষণ কৰিব, আৰু উত্তৰ দক্ষিণ বা দক্ষিণ উত্তৰ ল'লে সেইটো আকৰ্ষণ কৰিব। ঠিক আছে, এই দুটা তোমাৰ কি হ'ল? ধৰ্ম। কিহত? চুম্বকৰ ধৰ্ম। লোৰ গজাল এটা কিদৰে চুম্বক লৈ পৰিণত কৰিব পাৰিবা? লোৰ গজাল এটা কিদৰে চুম্বক লৈ পৰিণত কৰিবা? কেনেকৈ লোৰ গজাল এটাক চুম্বক লৈ ৰূপান্তৰ কৰিবা? কি কৈছে? প্ৰথমে এখন শক্তিশালী স্থায়ী চুম্বক লোৱা। প্ৰথমে এটা ষ্ট্ৰং মেগনেট, শক্তিশালী চুম্বক এটা ল'ব লাগে। তাৰপিছত কি কৈছে? গজালটো এখনি দিশত চুম্বকৰ এটা মূৰৰ পৰা আনটো মূৰলৈ কিমানৰ পৰা? 20 পৰা 30 বাৰ লাহে লাহে ঘঁহা। এটা তুমি চুম্বক ল'লা, ষ্ট্ৰং চুম্বক, আৰু এটা গজাল ল'লা, তাৰ কি কৰিব লাগিব? এনেকে তোমাৰ 20 পৰা 30 বাৰ এনেকে ঘঁহিব লাগিব। ঠিক আছে, তাৰপিছত কি কৈছে? চুম্বকটো সদায় এখনি দিশতে ঘঁহা। এনেকুৱা নহয় যে এনেকুৱা ঘঁহিলে হ'ব। এনেকুৱা এবাৰ টানি দিলা আৰু ওপৰেদি এনেকৈ টানিলা, এনেকৈ টানিব লাগিব। চুম্বকটো সদায় এখনি দিশতে ঘঁহা। আগগৰি আৰু পিছগৰি নকৰিবা। মই যিটো ক'লো যে এনেকুৱা নকৰিবা। ঠিক আছে, এনেকুৱাই ওপৰেদি এনেকুৱা কৰিব লাগিব। ঠিক আছে, এনেদৰে কিছু সময় ঘঁহাৰ পাছত গজালটো চুম্বক হৈ পৰিব। এনেদৰে কিছু সময় ঘঁহাৰ পিছত কি হ'ব? চুম্বকটো গজালটো চুম্বকীয় অলপ গুণটো লৈ ল'ব। ঠিক আছে, ইয়াৰ ফলাফলটো কি? গজালটো লোহাৰ চিপচিপা ষ্টিকি বস্তু যেনে কিছুমান পিন আকৰ্ষণ কৰিব পাৰে, আৰু এনেকৈ ঘঁহাৰ পিছত সেই গজালটো সৰু সুৰা যিবোৰ চুম্বকীয় পদাৰ্থ থাকে, সেইবোৰ পিন ইয়াতে কৈছে, সেইবোৰ আকৰ্ষণ কৰিব পাৰে। এতিয়া 11 নম্বৰ কি? মুক্তভাৱে ওলমাই থলে দণ্ড চুম্বক এডালে কিয় উত্তৰ দক্ষিণ লৈ থাকে? এতিয়া আমি ক'লো যে ওলমাই ৰাখিলে উত্তৰ দক্ষিণ হৈ থাকে। এতিয়া কিয় হৈ থাকে, তোমাক কাৰণ সুধিছে। চুম্বক এডালৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু এই দুটা মেৰু থাকে।
চুম্বকত দুটা মেরু থাকে, উত্তর মেরু আর দক্ষিণ মেরু। চুম্বক এডাল মুক্তভাৱে ওলমাই ৰাখিলে ভূচুম্বকৰ বলত ই উত্তৰ দক্ষিণ মুৱা হৈ থাকে। ভূচুম্বক যিটো আৰ্থ মেগনেট থাকে তাৰ কাৰণে কি ভূচুম্বকৰ উত্তৰ ফালে চুম্বকৰ দক্ষিণ মেরু আৰু ভূচুম্বকৰ দক্ষিণ ফালে চুম্বকৰ উত্তৰ মেরু বলে। ভূচুম্বকৰ যিটো উত্তৰ মেরু থাকে সেইটো চুম্বকৰ দক্ষিণ মেরু এট্ৰাক্ট হয়, আৰু ভূচুম্বকৰ যিটো দক্ষিণ মেরু থাকে সেইটো উত্তৰ যিটো মেরু থাকে চুম্বকৰ সেইটো এট্ৰাক্ট হয়। বুজি পালা? কম্পাছ যন্ত্ৰৰ সহায়ত কিদৰে দিশ নিৰ্ণয় কৰিব পাৰি? 12 নম্বৰ প্ৰশ্ন কি? কম্পাছ দি কেনেকৈ আমি দিশ নিৰ্ণয় ডাইৰেকশ্যন ওলাব পাৰোঁ? কম্পাছ যন্ত্ৰত থকা সূচকখিনি যিটো এইটো হেণ্ড থাকে, যিটো কটা থাকে, সদায় উত্তৰ দক্ষিণ দিশত থিতাপি লয়। কম্পাছটো ৰাখিলে যাতে এইটো ঘূৰিব পাৰে, যিটো তোমাৰ কটা থাকে সেইটো ঘূৰি থাকে। তোমাৰ কোনফালে তুমি ডাইৰেকশ্যন চেঞ্জ কৰিলে সেইটো নিজৰ ডাইৰেকশ্যন চেঞ্জ কৰি ল'ব, কি উত্তৰ দিশখন হৈ থাকিব সদায়। যি প্ৰান্তত উত্তৰ দিশ দেখুৱায় তাকে ধৰি বাকী দিশ দক্ষিণ, পূব, পশ্চিম নিৰ্ণয় কৰা হয়। এতিয়া কটাটো তোমাৰ উত্তৰ পিনে হৈ থাকিব, বাকী তিনিটা ডাইৰেকশ্যন এটা যদি আমি ওলাব পাৰোঁ, বাকীকেইটা আমি ওলাব পাৰিম। এনেকৈ আমি দিশ নিৰ্ণয় কৰিব পাৰোঁ। অশ্বগুৰাকৃতিৰ চুম্বকৰ মেৰু দুটা কিদৰে চিনাক্ত কৰিব? অশ্বগুৰা কেনেকুৱা আছিল? এনেকুৱা টাইপৰ চুম্বক আছিল। ঠিক আছে? এতিয়া কৈছে এইটো তুমি ডাইৰেকশ্যনটো উত্তৰ মেৰু আৰু দক্ষিণ মেৰুটো কেনেকৈ ওলাবা, চিনাক্ত কৰিবা। উত্তৰ: অশ্বগুৰাকৃতিৰ চুম্বকৰ মেৰু দুটা চিনাক্ত কৰিবলৈ আমি কম্পাছ ব্যৱহাৰ কৰিব পাৰোঁ। কম্পাছৰ দক্ষিণ হৈ যিখন মূৰলৈ আকৰ্ষণ হয় সেই মূৰটো হৈছে চুম্বকৰ উত্তৰ মেৰু। মানে কি কৈছে যে আমি কম্পাছটো সেই অশ্বক্ষুৰা চুম্বকৰ ওচৰলৈ ল'ম, আৰু সেই মূৰটো হৈছে চুম্বকৰ উত্তৰ মেৰু, য'ত কম্পাছটো এট্ৰাক্ট কৰে, আকৰ্ষণ কৰে, সেইটো হ'ব তোমাৰ কি উত্তৰ মেৰু। আৰু আনটো মূৰ হৈছে দক্ষিণ মেৰু। এটা মেৰু যদি ওলাই গৈছে, বাকী থকা যিটো মেৰু হ'ব সেইটো দক্ষিণ মেৰু হৈ যাব। চুম্বকৰ সহায়ত বা ব্যৱহাৰ কৰি আমি কিছুমান ৰসাল আৰু শিক্ষামূলক চানেকি সাজিব পাৰোঁ। চুম্বকৰ ব্যৱহাৰ কৰি আমি কিছুমান কি ৰসাল আৰু শিক্ষামূলক চানেকি সজাব পাৰোঁ। যেনে তোমাৰ এনচাৰটো এইখিনি হৈ যাব, এইখিনি এক্সট্ৰা দিছে। অশ্বক্ষুৰাকৃতিৰ চুম্বকৰ মেৰু দুটা কিদৰে চিনাক্ত কৰিবা? আমাৰ এনচাৰটো এইখিনি হৈ যাব। ঠিক আছে? এতিয়া কুৱেশ্যন নম্বৰ 14 টো চোৱা। তোমাক এডাল দণ্ড চুম্বক, সৰু এডাল প্লাষ্টিকৰ সৰু স্কেল, দণ্ড চুম্বক দিছে, সৰু প্লাষ্টিকৰ স্কেল দিছে, এটা কাঠৰ টুকুৰা দিছে, আৰু লৰ গজাল এটা দিয়া হ'ল। ইয়াৰে কোনবিধ তুমি চুম্বকত পৰিণত কৰিব পাৰিবা আৰু কেনেকৈ? চাৰিটা বস্তু দিছে, তাৰ মাজৰ পৰা কাক তুমি চুম্বকত পৰিণত কৰিব পাৰিবা? চুম্বকত পৰিণত হোৱাটো কেনেদৰে গম পাবা, আৰু চুম্বকত পৰিণত যে হ'ল সেইটো কেনেদৰে তুমি গম পাবা? ঠিক আছে? এতিয়া চোৱা, লৰ গজাল চুম্বকত পৰিণত কৰিব পাৰোঁ। আমি আগত এটা প্ৰশ্নত চাইছোঁ যে লৰ গজাল কেনেকৈ আমি চুম্বকত পৰিণত কৰিব পাৰোঁ। তলত দিয়া পৰিণত কৰা পদ্ধতি আলোচনা কৰা হৈছে। দণ্ড চুম্বকখন এটা মেৰুখনে গজালটোক এটা দিশত বহুৱাই ঘঁহাই দিলে গজালটো চুম্বক হৈ পৰে। এইটো আমি আগৰ প্ৰশ্নৰ উত্তৰতো পাইছোঁ। চুম্বকত পৰিণত হোৱাটো গম পোৱাৰ উপায়। এতিয়া আমি কেনেকৈ গম পাম? যদি গজালটোৱে কিছুমান সৰু লজাত বস্তু যেনে আলপিনত আকৰ্ষণ কৰে, তেন্তে বুজিব পাৰি যে ই চুম্বকত পৰিণত হৈছে। সেইটো ঘঁহাৰ পিছত আমি জানিলোঁ যে এইটো চুম্বকত পৰিণত হৈছে। এতিয়া পৰীক্ষা কৰিবলৈ সেইটো আলপিনৰ ওচৰলৈ ল'লে, কিছুমান আলপিন যদি সেইটো এট্ৰাক্ট কৰে, আকৰ্ষণ কৰে, তেনেহ'লে গম পাম যে সেই পিনবোৰ কি হৈছে? চুম্বকত পৰিণত হৈছে। 15 নম্বৰটো চোৱা। তোমাক এডাল দণ্ড চুম্বক আৰু কিছুমান আলপিন দিয়া হ'ল। দণ্ড চুম্বক আৰু কিছুমান আলপিন দিয়া হ'ল। দণ্ড চুম্বক ডালৰ মেৰু দুটা কেনেকৈ উলিয়াবা? আগত দিছিল অশ্বক্ষুৰা চুম্বক, আৰু ইয়াতে দিছে কি দণ্ড চুম্বক। এতিয়া তাৰ ডাইৰেকশ্যন মেৰু দুটা কেনেকৈ উলিয়াবা? উত্তৰ মেৰু আৰু দক্ষিণ মেৰু। প্ৰথমে দণ্ড চুম্বকটোৰ প্ৰত্যেক প্ৰান্তত আলপিন কিছুমান ওচৰলৈ লৈ যোৱা। যিখন প্ৰান্তত অধিক সংখ্যাত আলপিন টান খায়
সেইটোৱে হৈছে চুম্বকৰ মেৰু। ঠিক আছে, মেৰু আমি উলিয়াই ললো। যেহেতু কেন্দ্ৰত আমাৰ আলপিনবোৰ এট্ৰাক্ট কম হয়, আকৰ্ষণ কম হয়, আমি প্ৰথমে মেৰুবোৰ উলিয়াই ললো, য'ত কি হয় আলপিনবোৰ বেছিকে আকৰ্ষণ হয়, সেইবোৰ হ'ল আমাৰ মেৰু। এতিয়া দুয়োটা প্ৰান্ততে বেছি আকৰ্ষণ ক্ষমতা থকা ঠাইটো চিহ্নিত কৰি মেৰু উলিয়াব পাৰি। এতিয়া আমি তাৰপিছত কম্পাছ লৈ বা বেলেগ এটা মেগনেট, বেলেগ এটা চুম্বক লৈ আমি এইটো অচললৈ ল'লে উত্তৰ দক্ষিণ আমি উলিয়াব পাৰিম। ইয়াতে প্ৰশ্নত কৈছে দুটা কেনেকৈ উলিয়াবা, সেইটো খালি মেৰু কেনেকৈ উলিয়াবা সেইটো কৈছে। ঠিক আছে, 16 নম্বৰ প্ৰশ্ন, তোমাক এডাল দণ্ড চুম্বক এটা কম্পাছ যন্ত্ৰ দিয়া হ'ল, দণ্ড চুম্বক এটা আৰু কম্পাছ দিয়া হৈছে, চুম্বকডালত মেৰু চিহ্নিত কৰা হোৱা নাই আৰু চুম্বকত মেৰু চিহ্নিত কৰা হোৱা নাই। কম্পাছ যন্ত্ৰটোৰ সহায়ত কিদৰে চুম্বকডালৰ মেৰু দুটা চিহ্নিত কৰিবা? আমি আগৰ প্ৰশ্নৰ উত্তৰটো চাইছো। কম্পাছ যন্ত্ৰখন দণ্ড চুম্বকৰ ওচৰলৈ ৰাখা কম্পাছৰ হুজটোৱে যিখন প্ৰান্তৰ ফালে আকৰ্ষণ হয় সেইটো হ'ল চুম্বকৰ দক্ষিণ মেৰু। যেহেতু আমাৰ কম্পাছত যিটো হুজ থাকে সেইটো উত্তৰ মেৰুৰ কাৰণে থাকে, আৰু যদি এইটো এট্ৰাক্ট হয় মানে বেলেগ চুম্বকৰ, সেইটো কি দক্ষিণ মেৰু হ'ব, কাৰণ হুজৰ উত্তৰ মেৰু দক্ষিণ মেৰুৰে আকৰ্ষিত হয়। এনেদৰে তেনেকুৱা প্ৰান্তটো বাছি লৈ ওলোটা প্ৰান্তৰ উত্তৰ মেৰু বুলি চিহ্নিত কৰিব পাৰি, আৰু দক্ষিণ মেৰু যেতিয়া আমি ওলাম তাৰ বিপৰীতটোৱে আমাৰ উত্তৰ মেৰু হৈ যাব চুম্বকটোৰ। এতিয়া ষ্টীলৰ বেজী এটা মজিয়াত পৰি গ'ল, ষ্টীলৰ বেজী এটা মজিয়াত পৰি গ'ল, তুমি হাতেৰে উঠাব পৰা নাই, তুমি হাত দি উঠাব পৰা নাই, সৰু বা তুমি খুজি পোৱা নাই, এনেকুৱা হ'ব পাৰে। বেজীটো কি উপায়েৰে উঠাব পাৰিবা? বেজীটো এতিয়া কেনেকৈ উঠাবা? মই দণ্ড চুম্বকৰ সহায় লৈ ষ্টীলৰ বেজীটো উঠাব পাৰিম। দণ্ড চুম্বক লৈ ষ্টীলৰ বেজীটো উঠাব পাৰিম, যিটো ওচৰলৈ ল'লে আকৰ্ষণ কৰিব। কাৰণ চুম্বকটোক বেজীৰ ওচৰত আনি দিলে ই চুম্বকৰ দ্বাৰা টান খাই উঠি আহিব, এট্ৰাক্ট হৈ আকৰ্ষণ হৈ এইটো উঠি আহিব। 18 নম্বৰ প্ৰশ্ন, ধৰা হ'ল তুমি এখন নতুন ঠাইলৈ ফুৰিবলৈ গলা, তোমাৰ মনত এটা কম্পাছ যন্ত্ৰ আছে, তোমাৰ লগত এটা কম্পাছ যন্ত্ৰ আছে, তুমি কিদৰে ঠাইখনৰ দিশবোৰ নিৰ্ণয় কৰিবা? তোমাৰ লগত কম্পাছ যন্ত্ৰ আছে, এতিয়া তুমি কেনেকৈ দিশ নিৰ্ণয় কৰিবা য'ত তুমি ফুৰিবলৈ গলা? মই তলত দিয়া ধৰণে দিশবোৰ নিৰ্ণয় কৰিম। কেনেকে? কম্পাছ যন্ত্ৰখন সমতল ঠাইত ৰাখিম, সমতল মানে একেবাৰে সমান ভূমিত ৰাখিব লাগিব, অলপ যাতে উঁচা নিচা নহয়। কম্পাছ যন্ত্ৰখন সমতল ঠাইত ৰাখিম, হুজটোৱে যি দিশত স্থিৰ হৈ থাকে, মানে যিটো হুজ থাকিব তোমাৰ সেইটো যাতে লৰচৰ নহয়, সেইটো উত্তৰ দিশ হ'ব। তাৰ বিপৰীতটো হ'ব দক্ষিণ, হুজৰ বাওঁফালে পশ্চিম হ'ব আৰু সোঁফালে পূব হ'ব। এইদৰে চাৰিওটা দিশ চিহ্নিত কৰিব পাৰি। ঠিক আছে, বুজি পালা? এয়া আছিল 4 নম্বৰ পাৰ্টটোৰ লাষ্ট কুৱেশ্যন। পাৰ্টটো শেষ দিলোঁ। নেক্সট যিটো পাৰ্ট আমি 5 নম্বৰ পাৰ্টটোৰ প্ৰশ্নসমূহ চাম। আজিৰ কাৰণে ইমানেই। কোনো ধৰণৰ যদি ডাউট থাকে তোমালোকে কমেণ্টত জনাব পাৰা, তাতে মই বুজাবলৈ চেষ্টা কৰিম। আজিৰ কাৰণে ইমানেই, ধন্যবাদ। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখিবা।